নমস্কাৰ বন্ধুসকল, মই হেমন্ত ফুকন আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুকন টেকনিকেললৈ। বন্ধুসকল, আজি আমি শিকিম আপোনালোকে ইণ্টাৰনেটৰ পৰা যিকোনো ফটো কেনেদৰে ডাউনলোড কৰিব পাৰে। তো বন্ধুসকল, অলপ সময় নষ্ট নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আগতে হয়তো ইণ্টাৰনেটৰ পৰা বিভিন্ন ফটোসমূহ ডাউনলোড কৰিছে, কিন্তু বন্ধুসকল এতিয়া আপোনালোক সাৱধান হ'ব হ'ল, কাৰণ সকলোবোৰ ফটোতে আজিকালি কপিৰাইট মৰা থাকে। তো বন্ধুসকল, ইয়াৰ বাবে আপোনাৰ ফেচবুক পেজ বা হোৱাটছআপ বা যিকোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপোনালোকে সেই ফটো আপলোড কৰাৰ লগে লগে আপোনাক কপিৰাইট মাৰিব পাৰে। তো আপুনি বহুত ডাঙৰ বিপদ হ'ব পাৰে। তো আপুনি কি হ'ব, ডাউনলোড কৰিবলৈ প্ৰথমতে মই ছাপ'জ আপুনি যদি গুগলৰ পৰা যিকোনো ফটো ডাউনলোড কৰিব বিচাৰে, তেন্তে আপুনি ইয়াত যিটো গুগল আছে বা গুগলটো মই অ'পেন কৰি ল'লোঁ। গুগলৰ যিকোনো ফটো ডাউনলোড কৰিবলৈ ধৰা হ'ল, মই ছাপ'জ মই এই ফটোটো লৈ ল'লোঁ। তো এই ফটোটোক ল'বলৈ আমি ইয়াত ক্লিক কৰিলোঁ। এতিয়া আপুনি হয়তো ভাবিছে ইয়াত ডাউনলোড কৰিম কেনেকৈ। আপোনালোকে ডাউনলোড কৰাৰ আগতে এটা কথা চাই ল'ব। ইয়াত দেখাইছে, ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে তলত মই আপোনালোকক দেখাই দিছোঁ ৰ'ব, ইমেজেছ মে বি ছাবজেক্ট টু কপিৰাইট। ভালকৈ চাই লওক, ইমেজেছ মে বি ছাবজেক্ট টু কপিৰাইট। মানে এই ফটোখন আপুনি যিকোনো ঠাইতে আপুনি আপলোড কৰিব নোৱাৰে, কাৰণ ইয়াত কপিৰাইট মৰা আছে। তো আপুনি ইয়াত ডাউনলোড কৰিবলৈ ইয়াত প্ৰেছ কৰি ডাউনলোড কৰিব পাৰে, কিন্তু ভালকৈ চাই ল'ব। ইয়াত আপোনালোকে কি কৰিব, ফটোখন ইয়াত চুই দিব। চুই দিয়াৰ লগে লগে ইয়াত ভিজিট বুলি অপশ্যন এটা ওলাব। এইটো ভিজিট, ইয়াত দেখা পোৱা গৈছে ভিজিট। এইটোত আপুনি ক্লিক কৰিব পাৰে, নহ'লে এই তলত যে আছে ভিজিট যিটো অপশ্যন, এই ভিজিটত আপোনালোকে ক্লিক কৰিব পাৰে। জাষ্ট আপুনি ভিজিট কৰিব লাগিব। ধৰা হ'ল মই ইয়াতে ভিজিট কৰি দিলোঁ। ভিজিট কৰাৰ লগে এই ৱেবছাইটটোলৈ আপোনালোকক লৈ যাব, যিটো ৱেবছাইটে এই ফটোখিনি প্ৰডাক্ট কৰিছে। তো ইয়াৰ পিছত আপোনাক এই ফটোখন দেখিবলৈ পালে, ইয়াত দেখিবলৈ পাইছে এই ফটোখন যাত আমি দেখিবলৈ পাইছিলোঁ, এই ফটোখনটো ইয়াত আপোনালোকে ওলাই গ'ল। তেনেকৈ আপোনাৰ সকলো ধৰণৰ ফটো ৱেবছাইটত ভিজিট কৰিহে ডাউনলোড কৰিব, এনেই আপুনি তাত প্ৰেছ কৰি ডাউনলোড কৰি নিদিব। তো আপুনি ইয়াত কি কৰিব পাৰে, এই ফটোখন অলপ দেৰি প্ৰেছ কৰি ধৰিব। এনেকৈ প্ৰেছ কৰি ধৰাৰ লগে লগে ইয়াত আপোনালোকে ডাউনলোড বুলি যিটো অপশ্যন ওলাব, সেই ডাউনলোড ইমেজ বুলি যিটো অপশ্যন ওলাব, আপোনালোকে তাত ক্লিক কৰিহে ডাউনলোড কৰিব। বা আপোনালোকে অলপ আগতে শ্বৰ্টকাট মৰাৰ শ্বৰ্টকাট মাৰিম বুলি ভাবি তাতেই আপোনালোকে ডাউনলোড কৰি নিদিব। আপোনালোকে ডাউনলোড কৰিব ইয়াত। ডাউনলোড কৰাৰ লগে লগে এই ফটোখন আপোনাৰ ডাউনলোড কৰাৰ অপশ্যন যিটো আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এই ফটোখন আপোনাৰ গেলাৰীলৈ সম্পূৰ্ণৰূপে ছেভ হৈ গৈছে। তো বন্ধুসকল, আপোনালোকক মই আকৌ এবাৰ দেখাই দিছোঁ, যিটো কপিৰাইট থাকে সেই কপিৰাইটৰ কথা আপোনালোকে মন কৰিব, কাৰণ কপিৰাইটৰ বাবে আপোনালোকৰ ডাঙৰ বিপদ হ'ব পাৰে। এইটো দেখা পোৱা হৈছে কপিৰাইট, আপোনালোকে আকৌ এবাৰ চাই লওক। কপিৰাইটৰ কাৰণে আপোনালোকে যিকোনো ফটো যেতিয়াই ডাউনলোড নকৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তো ভিডিঅ'টো লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি মোৰ চেনেললৈ আপোনালোক নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, বলক আজিলৈ বিদায়। জয় আই অসম।